কি খবৰ আপোনালোকৰ? মোৰ খুবেই ভাল। চ' আজি এখন বিয়া আছে আৰু বিয়াখন মোৰ নিজৰে মাহীৰে। চ' বিয়াখন হ'ব ইয়াতে মন্দিৰত। তো আমি যাম ইয়াতে টুক্লেশ্বৰী মন্দিৰত বিয়াখন আছে। চ' তাত যাব লাগিব আৰু আপোনাকো লৈ যাম, আপোনাকো ৱাইফ দিম পূৰা একদম বিয়াৰ। তো লেটছ গ' আপোনাক চিনেমেটিক্স দিওঁ কিছুমানে আমি গাড়ীখন মানে সাজাইছোঁ ইমানটো ভালকৈ সাজা নাই বাট তাকো ট্ৰাই কৰিছোঁ অলপ। গাইজ চাই ল'লে চিনেমেটিক্স এতিয়া মই ওলাব লাগে মানে ড্ৰেছ আপ হ'ব লাগে। এইটো কাপোৰ পিন্ধিতো মই নাযাওঁ। তো গাইজ দেখিব পাৰে মই এইটো কাপোৰ চিম্পুল কাপোৰত আছোঁ। চ' ড্ৰেছ আপ হ'ব লাগিব, তাৰপিছত ওলাম লাহে লাহে। চ' ৰাস্তাৰ ভিউ দি যাম, তাতে মন্দিৰৰ ভিউ দিম। তাতে বহুত মানে টুক্লেশ্বৰী আৰু তাতে বহুত বান্দৰ আছে, ইমান বান্দৰ আছে আপুনি দেখি পাগল হৈ যাব। চ' আপোনাক দেখাম, তাৰে ভিউ দিম আৰু লেটছ গ'। আপোনাৰ অলপ যদি ভাল লাগে ভিডিঅ'টো তে লাইক কৰিব নিশ্চয় আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু ছাবস্ক্ৰাইব বাটনটো তলত আছে। চ' দবাই দিয়ক, কাৰো পইচা নাযায় গাইজ, একদম ফ্ৰী হয় ছাবস্ক্ৰাইব কৰাটো, কৰি দিয়ক। এণ্ড লেটছ গ'। কাপোৰ চাপোৰ পিন্ধি ল'ম, তাৰপিছত আপোনাক দেখাই আছোঁ ৰাস্তাৰ পৰা। তো গাইজ আমাৰ ঘৰটো এৰিয়ে এই ওচৰতে পায় শিৱ মন্দিৰটোৰ ওচৰত অলপ হাজাৰী আছিল গাইজ, হাজাৰী মানে আৰু আছিলোঁ কিছুমান বম। তো মাৰিলোঁ ইয়াতে মানে অলপ চাউণ্ড হওক, অলপ ৰাইজতো অলপ গম পাওক যাতে যাই আছোঁ। আৰু ইয়াতে শিৱ বাবাৰ আশীৰ্বাদ লৈ এনেকৈ ওলাইছোঁ গাইজ। ইয়াতে শিৱ বাবাৰ আশীৰ্বাদ লৈ আছে আৰু শিৱ বাবাৰ আশীৰ্বাদ লৈ সেনেকৈ সেৱা জনাই সেনেকৈ আকৌ গাড়ীত উঠি যাত্ৰা আৰম্ভ কৰিম, যাতে যাত্ৰাটো একদম সুখলে হয়, ভালে হয়, যাতে কোনো বিপদ আপদ নাহে তাৰ বাবে। তো গাড়ীত উঠি এনেকৈ আকৌ যাত্ৰা ষ্টাৰ্ট কৰোঁ। তো গাইজ এই শিৱ মন্দিৰটো পাৰ কৰি আৰু এটা আগত ইয়াত কালী মন্দিৰ পাম। তো কালী মন্দিৰটোত ইয়াত গাড়ীখন ৰখাই এনেকৈ সেৱা কৰি সেনেকৈ তাৰপিছত আৰু আকৌ ইয়াৰ পৰা যাই আগত এটা নামঘৰ আছে, তো তাতেও সেৱা জনাম, তাতে সেৱা কৰি সেনেকৈ যাম। আগত পাম কেইটামান ভালেকেইটা মন্দিৰ পাম গাইজ। তো চবতে ট্ৰাই কৰিম বেছিভাগতে যাতে ৰখি এনেকৈ সেৱা কৰি অলপ যাব পাৰোঁ, যাতে যাত্ৰাটো একদম ভাল হয় আৰু চব কামতে কোনো কামতে যাতে বাধা নাহে তাৰ বাবে। তো এইটো কালী মন্দিৰটো আপোনাক এবাৰ দেখাই দিছোঁ। সৰু চাই কালী মন্দিৰ এইটো, ইয়াতে অলপ সেৱা কৰি সেনেকৈ যাম। তো গাইজ এইটো নামঘৰটো পালোঁ গাইজ, ইয়াতে নামঘৰটো ৰখাই এনেকৈ ইয়াতে সেৱা কৰিম। এইটো নামঘৰটো গাইজ ইয়াতে যোনে থাকে মানে গোৱালপাৰা টাউনৰ এইখিনি মানে চিনি পাইছোঁ, খুব ফেমাছ এইটো নামঘৰটো হয়। কেতিয়াবা আহিব ইয়াত পালনাম চাবলৈ, খুব ধুনীয়া হয়। তো গাইজ ইয়াতে তিৰিৰ গল্প শুনি যাই আছোঁ হাবিৰ মাজেৰে। তো গাইজ দেখিব পাৰে একদম মানে মুড ফ্ৰেছিং ইয়াত
ইমান ধুনীয়া মানে জেগাটো আৰু মানে ভাবি আছোঁ গাইছ ইয়াতে মানে ৰাইডিং কৰি কেনেকুৱা ল'ব কি মজা আহিব একবাৰ ভাবি চাওক আপুনি তো আপুনি মানে এনেকৈ জংঘলৰ মাজেদি এনেকৈ গছ গছনিৰ মাজেদি দুয়োফালে আপোনাৰ গছ জংঘল তাৰ মাজেদি আপুনি ৰাইডিং কৰক কি ৱাইবটো অলপ ফিলটো অলপ ইমাজিন কৰক গাইছ কি এনেকুৱা লাগিব অলপ তো আপুনি ইমাজিন কৰক তাত লগে আমি যাই থাকোঁ আৰু আপোনাক গল্প শুনে বৰ নকৰা মই বেকগ্ৰাউণ্ডত মিউজিক লগাই দিছোঁ মিউজিক শুনক আৰু ৰাস্তাৰ ভিউ চাওক ডেষ্টিনেশ্যন হ'ল টুক্ৰেশ্বৰী মন্দিৰ তাত হ'ব আমাৰ চ' যাই আছোঁ তালৈকে তো গাইছ ইয়াৰ পৰা আশীৰ্বাদ লৈ ইয়াতে গাড়ীত বহি আছোঁ যোনে অলপ ভিতৰত গৈছিল তো এইখন আগত এইখন কইনাৰ গাড়ী গাইছ যোনটো আগত আমাৰ চলি আছে এইখন আগৰ গাড়ীখন তো এইখন গাড়ী গ'লে আমাৰ গাড়ীখনৰ এইবাৰ যাব গাইছ ইয়াতে মিউজিক বাজে সেনেকৈ আৰু গাইছ ইফালে মানে ইফালৰ গাড়ীবিলাক যাব মানে আগত কিবা জাম হৈছিল কোনোবা মন্ত্ৰী আহিছিল নেকি গাইছ মানে গাড়ী যাব দিয়া নাছিল তো বাট আমাৰ গাড়ীখন যাব দিলে বিয়াৰ গাড়ীৰ কাৰণে নেকি বাট সেইবিলাক ইগন'ৰ কৰি এনেকৈ ইয়াত আমি যাই আছোঁ মানে অলপমান আগত গাইছ যাই সেনেকৈ অলপ ট্ৰেফিক পাম তো সেইবিলাক বাদ দিয়ক আপোনাক বৰ নকৰে বেকগ্ৰাউণ্ডত মিউজিক লগাই দিছোঁ আৰু গাইছ ভিউজ চাই থাকক মোৰ বকবকনি কিমান শুনিব আৰু গাইছ কাণ পকি যাব মোৰ বকবকনি শুনি সেনেকৈ তাকো মোক ক্লিক নকৰে গাইছ লগাই দিছোঁ মিউজিক বেকগ্ৰাউণ্ডত শুনক হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি
গাইছ আহি পালোহি ইয়াতে শুক্লেশ্বৰী মন্দিৰতে আপুনি দেখিব পাৰে পিছেদি পাহাৰ আছে পাহাৰখন পিছপিনেদি আছে সিপিনে আছে মন্দিৰটো তো যাম অলপ পিছত ইয়াতে এটা ৰুম লৈ লৈছোঁ ইয়াতে মানে বস্তুখিনি থ'বৰ কাৰণে যিবিলাক বস্তু আছে নহ'লে ইয়াত বহুত বান্দৰ আছে খাই পাই চেছ কৰি থ'ব পিছলৈ চাওঁ ইয়াতে আপোনাক দেখাই আছোঁ ইয়াতে বহুত বান্দৰ আছে চাৰিওফালে বান্দৰ দেখিব পাৰে ইয়াতে মন্দিৰত আহিলে আৰু গেছ বহুত আৰু বেলেগ বেলেগ আহিছে বেলেগৰ বিয়া আছে ইয়াত আপুনি গাড়ী দেখিব পাৰে বহুত গাড়ী আছে গাড়ীৰ লাইন দেন লগ পাম পিছত দেখাই আছোঁ আপোনাক তো গাইছ ইয়াৰ আপুনি দেখিব পাৰে কিছুমান ক্লিপছ গেছ বিয়াৰ কিছুমান ক্লিপছ ইয়াৰ দেখি লওক আৰু এইটো যোনটো ছাইডত বহি আছে গেছ এইটো বামুণ একেবাৰে ৰাইট ছাইডটো আৰু তাৰ ইফালে বহাটো গেছ মোৰ দেউতা হয় ঠিক আছে আৰু তাৰ পিছেদি যোনটো আছে এইটো মোৰ মা হয় আৰু কইনাজনী মোৰ মাহী হয় মই আগতে কৈ দিছোঁ গেছ ভিডিঅ'ৰ ষ্টাৰ্টিঙতে কৈ দিছোঁ আৰু এইজন হয় মোৰ হ'বলগীয়া মানে এতিয়াৰ পৰা মহা আজিৰ পৰাই তো আপুনি দেখিব পাৰে গাইছ তো গাইছ মানে বিয়াৰ চেম্পল মই বেছি আপলোড নকৰোঁ তো গাইছ মানে ভিডিঅ'টো বহুত লম্বা হৈ গৈছে মানে বহুত লম্বা গৈছে আৰু যদি মই বিয়াৰ ক্লিপছ মানে বহুত ক্লিপছ আছে গাইছ মোৰ লগত মানে দিব পাৰা আপুনি দেখি ভাল লাগিব বাট মানে হ'ব কি গাইছ ভিডিঅ'টো বহুত বেছি ডাঙৰ হৈ যাব তো সেইকাৰণে গাইছ মই ভিডিঅ'টো ইমান লম্বা নকৰি ক্লিপছবিলাক আপলোড নকৰোঁ বাট যদি আপুনি চাব বিচাৰে মোৰ দাদা চেনেলত যায়গৈ চাব পাৰে মই দাদা চেনেলত মানে আপলোড কৰি দিব দাদাই এইবিলাক ক্লিপছবিলাক তাত আপুনি মাত্ৰ এইবিলাক ক্লিপছে পাব বিয়াৰ ক্লিপছবিলাক যিমান ক্লিপছ আছে মানে মই ৰেকৰ্ড ময়ে কৰিছোঁ গাইছ বাট দাদাক দি দিম মই আপলোড কৰিবলৈ তো দাদাৰ চেনেলৰ লিংক গাইছ ডেছক্ৰিপশ্যনত পাই যাব আপুনি তো তাৰ পৰা যায়গৈ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ক্লিপছবিলাক চাওক গাইছ আৰু কেনেকুৱা হৈছে ক'ব তো গাইছ মই ইয়াতে কিছুমান ফটো চেম্পল আপলোড কৰিছোঁ আপুনি জনাব গাইছ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু গাইছ দেখক কিছুমান ফটো চেম্পলছ ভিডিঅ'বিলাকতো গাইছ মই দিব নোৱাৰোঁ দাদা চেনেলত পাই যাব চ' ফটো চেম্পলছবিলাক চাই লওক তো গাইছ এইবিলাক কিছুমান মোৰ চেম্পলছ গাইছ ফটো চেম্পলছ আৰু ইয়াত দাদাৰ কমেণ্ট কৰি জনাব গাইছ কেনেকুৱা হৈছে খাওয়া পায়া আছে কেউ খাবার খাদ্য পায়া আছে আর আমরা কেউ ইঞ্জিনটা আগে দিয়ে আছে না এই যে ইঞ্জিনটা আইডিয়া খুলে দিয়ে তেলের ইঞ্জিন জুটিয়ে যায় উঠিয়ে যাব গাড়িগুলা পাশে ডাব্বাগুলা পাশে পাশে ইঞ্জিনটা আগে আগে এই যে সামাজিক মানুষ তো গাইছ ভ্লগটো ইয়াতে এণ্ড কৰোঁ নেক্সট ব্লগত আকৌ লগ পাম এইটো ব্লগ যদি আপোনাক ভাল লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে গাইছ লাইকটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ আপোনাৰ এটা ছাবস্ক্ৰাইবে বহুত মটিভেট কৰে বহুত মটিভেশ্যন দিয়ে চ' ছাবস্ক্ৰাইবটো কৰিব তো লগ পাম গাইছ নেক্সট ব্লগত তো তাৰ নেক্সট ব্লগ অহাৰ লগে আপুনি ভালেই থাকক ভাল সকলে থাকক সুখত থাকক তাকে কামনা কৰিছোঁ চ' গুড বাই টেক কেয়াৰ লাভ ইউ অল Peace out.